এতিয়া ফাৰ্ষ্ট সমাজৰ গোপিনীয়ে নিয়ম নীতি কৰা আৰম্ভ কৰিছে আৰু মোৰ গোটেইখিনি পঞ্চমীত খোৱা নিয়ম নীতি শেষ হোৱাৰ পিছত যোনবোৰ নিমন্ত্ৰণীয়া মানুহ হয় নিমন্ত্ৰণীয়া মানুহবোৰে ভাত খাবলৈ আহি থাকিব কিন্তু ফাৰ্ষ্টতে মোৰ নিয়মখিনি সম্পূৰ্ণ কৰি ল'ব। এতিয়া সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক যে মৰিগাঁৱত পঞ্চমীত খোৱা নিয়ম কেনেকৈ কৰে। এতিয়া মেইন নিয়মবোৰ ষ্টাৰ্ট হৈ গৈছে। এনেধৰণে মোৰ কোচত আপেল আৰু গোটা নাৰিকল গোটা আপেল এনেধৰণে দিয়ে, এইটো দিয়াটো নিয়ম। আৰু এতিয়া পঞ্চমীত খোৱা আৰম্ভ কৰিব। পঞ্চমীত মানে কি পায়স, আপেল, কমলা, মানে কি প্ৰসাদ, মানে যিমান যি হয় দৈ মিঠাই যি যি দিব লাগে, ঘিউ মৌ আৰু খেজুৰ, মানে এয়া কৰিবলৈ লৈছে। আচলতে মৰিগাঁও পিনে মাকে খুৱায়, পঞ্চমীত খোৱা নিয়মটো মাকে কৰায়, মাকৰ কোচত বহি খুৱায় বুলি কয়। কিন্তু যিহেতু আমাৰ দেউতা নাই, গতিকে মা বিধৱা যিহেতু, সেইকাৰণে বিধৱা মানুহে কৰিব নাপায় বুলি কয়, সেইকাৰণে মায়ে কৰা নাই। সেই নিয়মটো বাক দিছে, বায়ে কৰিছে। কিন্তু মই বাক কৈছোঁ যে মোক কোচত নবহিলেও হ'ব, ছাইডত বহি খালেও হ'ব, কাৰণ ইমান সময় আৰু কোচত বহি ৰখাব নোৱাৰে ন, সেইটো কথা। সেইকাৰণে সেয়াও এতিয়া খাই লওঁ। সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব আৰু কি কি নিয়ম কৰে নকৰে দেখাই থাকিম। তো আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল লাগিব আপোনালোকৰ।
এতিয়া নিয়ম কৰা হৈ গ'ল তো গোপিনীসকলক ফাৰ্ষ্টতে ভাত খুৱাব তাৰপিছত বাকী সকলোৱে খাব আৰু গোপিনীসকলে যিহেতু আজি পূৰ্ণিমা মাছ মাংস নাখায় সেইকাৰণে সকলোৱে পনীৰ দাইল পাপৰ তাৰপিছত বেঙেনা চপ আৰু ভাজি এনেকৈ কিবা কিবি আছে আৰু বাকীসকলে মাংস মাছ এনেকৈ কৰি খাব আৰু